নমস্কাৰ। আপোনালোকে নিশ্চয় দেখা পাইছে যে যোৱা কিছুদিন আগতে উজনি অসমৰ ফালে এটা সংগঠনে এজন মুছলমান মানুহক মিয়া বুলি তেওঁলোকে সন্দেহ কৰি যথেষ্ট নিৰ্যাতন চলাইছে। এজন বুলি নহয়, তেওঁলোকৰ আচলতে গ্ৰুপ আছিলে, কিন্তু স্পেচিয়েলি এজন মানুহৰ লগত তেওঁলোকে কথা পাতিছে, যিহেতু মই এজন বুলি কৈছোঁ। কিন্তু সেই মানুহখিনিয়ে তেওঁলোকে দাবী কৰিছে যে আমি মিয়া নহয়, আমি দেশী হয়। আৰু এই যিসকল আপাৰ আছামৰ যিটো গ্ৰুপ আছিলে উজনি অসমৰ, একচুৱেলি জাতীয় সংগঠন বুলি কৈছে তেওঁলোকে বুজি পোৱা নাই দেশী মানে কি। তেওঁলোকৰ মতে ভাষাটো যিহেতু মিয়াৰ দৰে লাগিছে, তেওঁলোকে নাজানে মিয়া ভাষা কি আৰু এই বিশেষ ভাষাটো কি। মই ইয়াৰ বিষয়ে ক'ম, কিন্তু প্ৰথম কথা হৈছে কি তেওঁলোকে বুজি পোৱা নাই আৰু তেওঁলোকে লাগিছে যে মিয়াই হয় বুলি। এতিয়া বোলক অকণমান তেওঁলোকক, যিহেতু তেওঁলোকে ভিডিঅ'টো চালে মই ভাবোঁ কিছু কথা বুজি পাব। অসমত মুছলমান বেছিকেলি আমি 3টা বা 4টা ভাগত বিভক্ত কৰিব পাৰোঁ। এটা হৈছে গৰীয়া, মৰীয়া, দেশী বুলি কওঁ। এই 3টা গুচি গ'ল আমাৰ। গৰীয়া, মৰীয়া আৰু দেশী বুলি কওঁ। গৰীয়া আৰু মৰীয়াৰ বিষয়ে মই পিছত আলোচনা কৰিম। আৰু যিসকল দেশী মুছলমান সেইসকলৰ বিষয়ে মই এতিয়া আলোচনা কৰিম। আৰু এটা হৈছে কি বংগমূলীয় মুছলমান বুলি সকলোৱে কয়, সকলো মানুহে যিটো কয় সেয়া হৈছে, বা কিছুমানে মিয়া বুলিও কয়। আৰু এই মিয়া মানুহখিনি বেছিকেলি আপুনি যদি চাই আপুনি 1951 পৰা 1971 ভিতৰত তেওঁলোক আহিছে। আৰু তেওঁলোকে যিহেতু অসমৰ টাইমটো 71 ধৰা আছে, গতিকে তেওঁলোকো ভাৰতীয় নাগৰিকেই হয়, কিন্তু তেওঁলোক খিলঞ্জীয়া নহয়। কিন্তু গৰীয়া যিসকল মানুহ আছে, সেইটো কথা আপোনালোকে জানে যে গৰীয়াসকল হৈছে আহোমৰ সময়ত অহা বেছিকেলি। তেওঁলোক অসমলৈ আহিছিল, যুদ্ধবন্দী হওক বা কিছুমানে অসমক ভাল পাই থাকি গ'ল, তেনেকুৱা। আৰু যিসকল দেশী মুছলমান, দেশী বুলি কৈছোঁ, তেওঁলোক হৈছে কি আমাৰ বেছিকেলি আপোনাৰ গোৱালপাৰা আৰু ধুবুৰী এই অঞ্চলটোত পাব তেওঁলোকে নিজে দাবী কৰে যে মই কামৰূপ কমতাৰ থলগিৰি, মই আলিমেছৰ উত্তৰসূৰী বুলি কয়, আৰু মই দেশী জনগোষ্ঠী বুলি কয়। তেওঁলোকে নিজকে জনগোষ্ঠী বুলি কৈছে। চৰকাৰে তেওঁলোকৰ জনগোষ্ঠীৰ মৰ্যাদা হয়তো দিয়া নাই, কিন্তু তেওঁলোকে নিজকে জনগোষ্ঠী বুলিয়ে কয় সদায়, দেশী জনগোষ্ঠী, অসমৰ এটা অন্যতম জনগোষ্ঠী বুলি ক'ব বিচাৰে। আৰু খিলঞ্জীয়া হয়, এইটো 100% চিয়ৰ যে তেখেতসকল হৈছে খিলঞ্জীয়া মুছলমান। অসমৰ আটাইতকৈ যদি চাব গৈ তেওঁলোক আচলতে এতিয়া বৰ্তমান তেওঁলোকৰ যিটো ৰিলিজিয়ান, সেইটো হৈছে ইছলাম। কিন্তু তেওঁলোক হৈছে আগতে ইছলাম হয়তো ধৰ্ম নাছিলে, তেওঁলোকে কনভাৰ্ট হৈছে। ইহঁতে এই যিসকল দেশী মুছলমান আছে, তেওঁলোক কনভাৰ্ট হৈছে, কনভাৰ্টেড মুছলিম হয়। আৰু যিসকল মই গৰীয়া ক'লোঁ, তেওঁলোক মুছলিমেই আছিলে। তেওঁলোকে অসমত আহি যিটো লাহে লাহে অসমীয়া মানুহৰ লগত থাকি মিলি গ'ল। আহোমৰ সময়ত বেছিকৈ অহা দেখা পাওঁ এইখিনি মানুহ। আৰু এই দেশীসকল হৈছে অসমৰ থলগিৰি মানুহ। অসমৰ যি মানুহ আছিলে তাৰ পৰাই কনভাৰ্ট হ'ল। আলিমেছ তেখেতসকলৰ যিজন প্ৰথম মানুহ, তেখেতসকলে দাবী কৰে যে প্ৰথম যিজন মানুহ কনভাৰ্ট হৈছিলে ইছলামৰ আদৰ্শত ভাল পায়, যিজন মানুহে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিলে, সেইজন আছিলে আলিমেছ। আৰু আলিমেছৰ যিসকল এতিয়া বৰ্তমান দেশী মুছলমান আছে, তেওঁলোকে আলিমেছৰ উত্তৰসূৰী বুলি কয়। এতিয়া কথাটো হৈছে কি ভাষা, মিয়া ভাষাটো কিছুমানে মিলে, এই যিটো দেশী ভাষা আছে, দেশী মুছলমানসকলৰ যিটো ভাষা আছে, সেই ভাষাটোৰ লগত কিছু মিলে মিয়া ভাষাটো। আৰু এনেকুৱা নহয়, ভাষা আমি এটা কথা জানো যে ভাষা কিলোমিটাৰতে চেঞ্জ হয়, 10 কিলোমিটাৰতো ভাষাত চেঞ্জ হ'ব পাৰে। কিন্তু মিয়া ভাষাৰ লগত কমপ্লিট ডিফাৰেঞ্চ আছে এই ভাষাটো। আপোনালোকে নিশ্চয় শুনিছে যে গোৱালপৰীয়া লোকগীতবিলাক, এই ভাষাটোৰ লগত গোৱালপৰীয়া লোকগীতবিলাক, যদি আপুনি গোৱালপৰীয়া লোকগীত বুজি পায়, এই ভাষাটো কিছু বুজি পাব, কিছু টান, কিন্তু কিছু টান ভাষাটো আমাৰ কাৰণে বুজি পোৱাত কিছু টান। এইটো এটা অসমৰ উপভাষা আচলতে। আৰু আপুনি চাব, এতিয়া আপুনি কোচ ৰাজবংশীসকলৰ ভাষাটো চাব, ঠিক তেনেকুৱা ধৰণৰ, অকণমান বেলেগ। আমি যিটো অসমীয়া কৈ আছোঁ মই বৰ্তমান, এইটোতকৈ বেলেগ কোচ ৰাজবংশীসকলৰ। এতিয়া এই যিসকল কেতিয়াও স্কুল নোযোৱা ধৰণৰ নেতা আছে, যিসকল, তেওঁলোকে নাজানে যে কোচ ৰাজবংশীসকলৰ ভাষাটো আমি যিটো ভাষা কৈ আছোঁ সেইটোতকৈ অকণমান বেলেগ। কিন্তু তেওঁলোকে যদি অসমত থাকি অসমৰ কোনোবা এখন জেগাত থাকি এই ভাষাটো, সিহঁতৰ ভাষাটো কোচ ৰাজবংশী ভাষাটো লিখে, তেতিয়া লিপি ব্যৱহাৰ কৰে অসমীয়া। আৰু ঠিক তেনেদৰে কোচ ৰাজবংশী কিছু হয়তো, যদি মই কওঁ যে ৱেষ্ট বেংগলৰ এখন জেগা কোচবিহাৰত যদি আছে, তেওঁলোকে বেংগলী যিটো লিপি আছে সেইটো ব্যৱহাৰ কৰে তেওঁলোকে। ঠিক তেনেদৰে আমাৰ দেশী মুছলমানসকলে ভাষাটো বেলেগ অকণমান, বহুতে চিলেটি বুলি ক'ব বিচাৰে, যিসকলে বুজি নাপায়, গোৱালপৰীয়া ভাষা বুলি আমি যিটো কওঁ কিন্তু তেওঁলোকে সদায় যিটো লিপি ব্যৱহাৰ কৰে সেইটো অসমীয়া ব্যৱহাৰ কৰে। বুজি পাইছেনে বস্তুটো? আৰু ভাষাটো হৈছে কি উপভাষা বুলি, দোৱান বুলি যিটো কয়। এতিয়া উপভাষা কি, আমাৰ মিচিংসকলৰো এটা উপভাষা আছে, আমাৰ বড়োসকলৰ উপভাষা আছে, নিজা ভাষা। আৰু এটা আমাৰ কণ্টেক্ট লেংগুৱেজ আছে, কণ্টেক্ট লেংগুৱেজ অসমৰ কাৰণে আপোনাৰ আছমিছ। আৰু যিটো তেওঁলোকৰ নিজা ভাষা, সেইটো হৈছে গোৱালপৰীয়া। এতিয়া যিসকল মানুহ দেশী হওক মুছলমান বা গোৱালপৰীয়া যিসকল থলুৱা মুছলমান, তেওঁলোক যিসকলে কেতিয়াও বাহিৰত ওলোৱা নাই, কেতিয়াও বাহিৰত যোৱা নাই, তেওঁলোকৰ এই যিটো আমাৰ কণ্টেক্ট লেংগুৱেজ বুলি ক'লোঁ, মই যিটো কৈ আছোঁ, এই ভাষাটো শিকাৰ জৰুৰত হয়তো পৰা নাই, দৰকাৰ হোৱা নাই, সেইকাৰণে শিকা নাই, দেশী ভাষাতে কাম চলাই আছে। কিন্তু বহুতেই কেতিয়াও স্কুল নোযোৱা ধৰণৰ বুলি যিটো ক'লোঁ মই, তেওঁলোকে যিটো ভৌগোলিক আৰু ভাষাৰ ভৌগোলিক পাৰ্থক্য হ'লেও ভাষা ভৌগোলিক পাৰ্থক্য নাথাকিলেও ভৌগোলিক বাউণ্ডাৰী দি আপুনি মানুহ ৰাখিব পাৰে, ভৌগোলিক বাউণ্ডাৰী দি, কিন্তু আপুনি ভাষাক ৰাখিব নোৱাৰে। এই কথাটো মই ক'ব বিচাৰিছোঁ। এই ভাষাটো হৈছে কি আচলতে মিয়া ভাষা নহয়, মিয়া ভাষাটো বেলেগ।
মিয়া ভাষাৰো বেলেগ বেলেগ জেগাত বেলেগ বেলেগ পাব আপুনি। মিয়া ভাষা যদি আপুনি এতিয়া শিলচৰৰ ফালে গুচি যায়, যদি বেংগলী, তাতে মুছলিম যিখিনি বেংগলী আছে, মই শিলচৰ গৈছোঁ 2-3 বাৰ, তাত যদি যিখিনি মুছলিম বেংগলী আছে তেওঁলোকৰ ভাষাটো অলপমান বেলেগ। আমাৰ নগাঁৱৰ ভাষাত, নগাঁৱৰ ফালে যিখিনি মিয়া মানুহ আছে তেওঁলোকৰ ঘৰত কোৱা মানে যিটো মিয়া ভাষা সেইটো অকণমান বেলেগ। আৰু আমাৰ এইফালে যিখিনি মিয়া মানুহ আছে ধৰক বৰপেটাৰ ফালে, তেওঁলোকৰ অকণমান বেলেগ। বৰপেটাৰ ফালৰ হয়তো মিয়া মানুহখিনি আপুনি দেখা পাব যে লাহে 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 অসমীয়াৰ ফালে আহিছে অকণমান। মিয়া ভাষাৰ প্ৰভাৱটো কম, অসমীয়া ভাষাৰ প্ৰভাৱটো বেছি, জাষ্ট সুৰটো মিয়া ভাষা আছে, এনেকুৱা বহুত মানুহ দেখা পাব। চ' ভাষাত আপুনি ধৰিব নোৱাৰে। এতিয়া হৈছে এই দেশীসকল হৈছে অসমৰ অন্যতম এটা মানে ইছলাম ধৰ্মী লোক, অন্যতম ইছলাম ধৰ্মী লোকৰ এটা গ্ৰুপ। গৰীয়া, মৰীয়া আৰু দেশী বুলি ক'লে এই দেশী মুছলমানবিলাকৰ কালচাৰ, তেওঁলোকৰ যি সাংস্কৃতিকভাৱে সম্পূৰ্ণ অসমীয়া। মই এখন ইয়াতে ফটো দি দিছোঁ চাব। এই ফটোখনত মোক এজন মানে দাদাই, গোৱালপাৰাৰ এজন দাদা এজনে গিফ্ট দিছিলে এই টি চাৰ্টটো। এইটো মই পিন্ধিছিলোঁ এবাৰ, তো সেইখন ফটো মই দি দিছোঁ। এই তেওঁলোকৰ কালচাৰটো মানে একচুৱেলি বিহুৰ সময়ত দিছিলে। মাঘ বিহুৰ সময়ত কি হয়, মাঘ বিহু আমি যিটো পাতোঁ, এই দেশী মুছলমানসকলে মাঘ বিহু পাতে আৰু তেওঁলোকে এইটো পুহনা বুলি কয়। মানে একচুৱেলি মাঘ বিহুটো আমি দুমাহী বুলি কওঁ বিহুৰ দিনাখন, পুহ মাহৰ দিনতে থাকে একচুৱেলি, পুহ মাহৰ দিনতে হয় মাঘ বিহুটো। আমি দুমাহী যিটো পাতোঁ, মাঘৰ 1 তাৰিখ নপৰে সেইটো, সেইকাৰণে যিহেতু পুহ মাহত থাকে, পুহ মাহৰ শেষৰ দিন হয় সেইটো, তেওঁলোকে পুহনা বুলি কয়। আৰু পিঠা লাডু সকলো বনায়। আৰু এই দেশী মুছলমানসকলৰ গামোচা আছে নিজৰ, সকলো নিজৰ বস্ত্ৰ আছে, যেনেকৈ ধৰক গ্ৰীণ কালাৰৰ কিছু চেক থকা এখন গামোচা দেখা পাব আপোনালোকে, সেইখন তেওঁলোকৰ গামোচা হয়। তেনেকৈ অসমীয়া হয় তেওঁলোকে, আৰু যিটো ভাষা কয় তেওঁলোকে সেইটো গোৱালপৰীয়া ভাষা বেছিকেলি। আৰু এনেকুৱা নহয় কি যে আপুনি ধূপধৰাত যদি চাই, আপুনি ধূপধৰাত যদি এজন মানুহে দেশী মুছলমান এজন আছে, মই কথাটো কৈছোঁ, যদি আছে তেওঁৰ ভাষাটো অলপ বেলেগ হ'ব। আৰু ধুবুৰীত যদি এজন দেশী মুছলমান আছে তেওঁৰ ভাষাটো অলপ বেলেগ হ'ব। কাৰণ আমি জানো যে ভাষা চেঞ্জ হয়। মই নিজে অসমীয়াত যিহেতু মাষ্টাৰ্ছ কৰিছোঁ সেইকাৰণে কথাটো কৈছোঁ। আমি জানো যে উপভাষা বুলি বস্তুটো সেইকাৰণে আমি পঢ়োঁ। ভাষা মানে ডিষ্টেঞ্চ লৈ লৈ ভৌগোলিক উপস্থিতি আৰু ভাষাৰ উপস্থিতি বেলেগ হ'ব, ভাষাত চেঞ্জ হয়। এতিয়া এই যিসকল জ্ঞান নথকা, ভাষাৰ জ্ঞান নথকা মানুহ, এইসকলেতো ধৰক আজিৰ পৰা যদি 800 বছৰ আগৰ এজন মানুহ আহি যায়, তেওঁলোকতো অসমীয়া বুলি হয়তো ডিক্লেয়াৰ নকৰিব। কাৰণ তেওঁলোকে যিটো ভাষা কৈছিলে সেইটো প্ৰাচীন অসমীয়া ভাষা বুলি কওঁ আমি যিটো, বা শংকৰদেৱে যিটো ব্ৰজাৱলী ভাষা ইউজ কৰিছিল বৰগীতত বেছিকেলি, সেইটো আকৌ বেলেগ। এনেকুৱা ধৰণৰ বেলেগ বেলেগ ভাষা অসমত প্ৰচলিত হৈ আহিছে। কিন্তু এইসকল মানুহ অসমীয়া। এতিয়া মিচিঙক আপুনি বেয়া বুলি ক'ব নেকি, বা বড়োসকলক বেয়া বুলি ক'ব নেকি, বিদেশী বুলি ক'ব পাৰিব নেকি? নোৱাৰে। ঠিক তেনেদৰে অসমৰ যিসকল থলগিৰি, এই বিশেষকৈ নামনি অসমৰ গোৱালপাৰা, ধুবুৰী বা দুধনৈ ছাইডৰ যিসকল মুছলমান মানুহ আছে তেওঁলোক দেশী মুছলমান। আৰু এই মানুহখিনি বেছি কিন্তু বহুত অসমৰ সেইটো ছাইডত বেলেগ জেগাত সিঁচৰিত হৈ থকা নাই, চাকৰিৰ পাৰ্পাছত থাকিব পাৰে, কিন্তু এই পাৰ্টিকুলাৰ জেগাটোতে আছে। আৰু আপুনি হয়তো নিশ্চয় গোৱালপৰীয়া লোকগীত বা এইবোৰ ধৰণৰ গীতবোৰ শুনি চাব, আৰু তাৰপিছত মোক জনাব যে কেনেকৈ মানে এইসকল লোকসকল খিলঞ্জীয়া হয়। চাওক, আজান ফকীৰ চাহেব যেতিয়া আহিছিল, তেওঁ অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰিব আহিছিল। তেওঁৰ এটা হিষ্ট্ৰী বেলেগ, এইটো মই ডিছকাছ কৰিম এদিন এটা ভিডিঅ'ত। আৰু এইসকল যিসকল দেশী মুছলমান তেওঁলোক বেলেগ, তেওঁলোকে কমপ্লিট এইটো ছাইডত আছে। আজান ফকীৰ চাহেব ক'ত আছিলে? আপাৰ আছামত আছিলে, হয়নে নহয়? আজান ফকীৰ চাহেবৰ সৰাগুৰি চাপৰি বুলি আমি যিটো জেগাৰ নাম কওঁ। আৰু কিন্তু দেশী মুছলমানসকল ইয়াতে আছে বহুত আগৰে পৰা। আৰু তেতিয়া আনডিভাইডেড বাৰু মই ইণ্ডিয়াৰ কথা নাপাতো এতিয়া বৰ্তমান, যিহেতু ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছে। কিন্তু মোৰ কথাটো ক'বলগীয়া ইমানেই যে দেশী মুছলমানসকল কমপ্লিট অসমীয়া হয়, জাষ্ট ৰিলিজিয়নটো তেওঁলোকৰ, আৰু ৰিলিজিয়নে কনভাৰ্টেবল হয়। এনেকুৱা নহয়, চাব আপুনি মুছলমান মানুহবিলাকৰ ভিতৰত মিয়া মানুহ যোনখিনি আছে বিৰাটেই মানে সিহঁতে ধৰ্মৰ লৈ মানে চিন্তিত, বিৰাটেই ধৰ্মৰ কাৰণে আপোনাক মাৰি পেলাব লাগিলে। ধৰ্মক যদি কিবা কৈছে, আল্লাহক যদি কিবা কৈছে, মাৰি পেলাব আপোনাক। কিন্তু গৰীয়াসকল তাতকৈ অকণমান কম, আৰু দেশী মানুহসকল একেবাৰে কম। কাৰণ তেওঁলোকে ধৰ্মতকৈ সাংস্কৃতিক কালচাৰক, অসমীয়া কালচাৰক, বিশেষকৈ দেশী কালচাৰ তেওঁলোকৰ যিটো, তাক গুৰুত্ব দিছে। চ' মই ভাবোঁ যে যিখিনি মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে সেইখিনি বুজি পাব সকলোৱে। এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অকণমান। চ' থেংক ইউ।